Hello guys, welcome back to my YouTube channel Rolmes Vlog. আজি বহুত দিনৰ পিছত আকৌ YouTube জগতখনলৈ উভতি আহিছো। আজি মই আছো কামলাং ৰিজৰ্ট, এখন কামলাং ডিস্ট্ৰিক্টত আছে, মানে পৰফ্ৰম কুণ্ডৰ ওচৰতে আৰু ইয়াৰ পৰা পৰফ্ৰম কুণ্ড প্ৰায় আপোনাৰ 18-20 কিলোমিটাৰ তেনেকুৱা হ'ব আৰু এখন ৰিজৰ্টখন। এখন আছে নদীখন, মানে এইফালে বৈ আহিছে আৰু ডাঙৰ ডাঙৰ পাথৰ আছে। আপোনালোকে ভিডিঅ'টো চাওক প্ৰথমৰ পৰা শেষলৈকে। বহুত দিনৰ পিছতে ভিডিঅ' দিছোঁ একচুৱেলি ইউটিউবত, মানে বহুত দিন কৰ্মব্যস্ততাৰ মাজত বিজি থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা আকৌ দিম আৰু চেষ্টা কৰিম দিবলৈ। আপোনালোকে ভিডিঅ'টো চাওক। এইখনেই হৈছে কামৰাং ৰিজৰ্ট। এইফালে চব মানুহবোৰ পৰা ধুনীয়াকৈ নদীখনত বহি কেনে খাই আছে আৰু আমি সোমাম এতিয়া। ইয়াৰ পিছত টুংটাওলৈ যাম। একচুৱেলি ইয়াৰ ভিউটো ভাল। এইফালে পাহাৰখন চাওক, একদম পুৰা ডাৱৰবোৰ পৰা লাগি আছে আৰু পাহাৰৰ লগতে এইফালে চাওক এয়া, আৰু এইখন নদীখন ক'ৰ পৰা আহিছে নাজানো আৰু নৈখন, কিন্তু সেই আৰু এইখনেই আৰু ৰিজৰ্টখন। চাউকাৱাত লিখা আছে আই লাভ কামলাং। এইটো এইফালে ৰাতিৰ ধুনীয়া হয় ভিউটো। আমি ইয়াৰ পৰা গুচি যামগৈ চাগে, ইয়াৰ পৰা গৈ টিংটাওত সোমামগৈ নেকি। ইয়াত পানীটো অলপমান কম দেখিছোঁ, চ' গা ধুবলৈ অকণমান প্ৰব্লেম হ'ব আৰু, তো গতিকে ইয়াৰ পৰা গুচি যাম। কামলাং ৰিজৰ্ট, কিন্তু কামলাং ৰিজৰ্টত ইমান এটা ভাল নালাগিলে, তো ভাল নলগাৰ কাৰণে আহি দিলোঁ টুংটাও। আৰু টুংটাও একদম মানুহ মানে তামাম মানুহ। আজি শনিবাৰ, তাতে জুলাই মাহ ছামাৰ ভেকেশ্যন, তো চবেই আহিছে আৰু এইফালে মই আহিছোঁ এতিয়া ড্ৰেছটো চেঞ্জ কৰিম। একচুৱেলি এতিয়া হাফ পেণ্ট পিন্ধি পানীত জুবুৰিমগৈ আৰু সেই আৰু। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে, মজা পাব। এইটো টুংটাও ৰিজৰ্ট, ইয়াত ফটো মাৰি আছে চবেই। খানা খোৱা চেণ্টাৰ, মানুহ মানে তামাম আছে, গাড়ী বাহিৰত থবলৈ জেগাই নাই। এই কটেজকেইটাত থাকিমেই এইকেইদিনতে। এইফালে আছে বাথৰুমকেইটা, ৱাছৰুমকেইটা আছে। এইটো পোৱালিকেইটাই গা ধুব পাৰিব। আৰু এইফালে ইয়াতে বহি বহি খাওক, কি কয় কৰি থাকিব আৰু। এনেই পানীৰ ভিউ। এবছৰ পিছত আহিলোঁ দেই টুংটাও ৰিজৰ্টলৈ। একচুৱেলি বেয়া লগা নাই, ভাল লাগিছে। চবে খাই আছে এইখিনি। এইটো আৰু এটা বহাই দিছে, এইফালে বনাই আছে আৰু বাঢ়ি গৈ আছে টুংটাও ৰিজৰ্ট। ইয়াত উঠি যাম, এইকেইটা চবেই এনজয় কৰি আছে ইয়াত। ক'ত যাওঁ, ক'ত যায়, ক'ত যায়, ক'ত? এই বঢ়িয়া, মই জঁপিয়াম ৰ'ব। এয়া চাওক না, মানুহ চাওক না কেনেকুৱা হেভি। ইয়াতে চাওক মাল খোৱা কাউণ্টাৰটো, এইফালে বাঢ়ি গ'ল। মাক পচন্দ ভৰি পুৰি গৈছে অ'। আৰু এনজয় সদায় ফুল থাকে ইয়াত। মাল খোৱা কাউণ্টাৰটো চাওক, ইয়াত বিয়েৰ চিয়েৰ কি লাগে চব পাব দেই ইয়াত। দেখাবই নোৱাৰি। মই এবাৰ পানীত জঁপিয়াম। এইখিনি কটেজখিনি ইয়াত থাকিব ক'লে থাকিব পাৰিব। আৰু এইটোফালে আছে, এইটো দেখিছে এটা চুইমিং পুল, সেইটোত পোৱালি ছোৱালীবোৰে গা চা ধুব পাৰিব। একচুৱেলি ইয়াত নোধোৱে গা, নদীখনতে ধুৱে। আৰু চুইমিং পুলটো নাযাওঁ আকৌ। এইটো বুদ্ধিষ্ট, এইটো আছে ৰিচিপশ্যন চেণ্টাৰ।
এতিয়া মই বহি আছোঁ টুং ৰিজৰ্টৰ ৰিচিপশ্যন কাউণ্টাৰত মানে এতিয়া পূৰা বৰষুণ দি আছে চ' গা ধুলোঁ বহুত এনজয় কৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু মানে ধুনীয়াকৈ দেখাম বুলি ভাবিছিলোঁ বাট পূৰা বৰষুণ দিয়াৰ কাৰণে এতিয়া ওলাব পৰা নাই আৰু মানে এইফালে বৰষুণ দি আছে ন ত' সেইটো কাৰণে মই ইয়াতে বহি আছোঁ আৰু অকলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আগলৈ নতুন এটা ভিডিঅ'ত লগ পাম